আপোনালোকৰ লগত বহুতো খোৱা বোৱা ফুৰা আদি ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আজি ঘৰত এটা সৰুকে অকেশ্যন এটা আছে, তাকেলৈ ভাবিলোঁ যে এই অকেশ্যনৰ ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। অনুষ্ঠানটো কি মই আপোনালোকক কৈ দিছোঁ। আজি আমাৰ ভাগিনৰ মামা ভাত। আমাৰ বেংগলী সম্প্ৰদায়ৰ মামা ভাত মানে হ'ল প্ৰায় অন্নপ্ৰাশনৰ দৰেই হয়। যিহেতু ভাগিন প্ৰথমবাৰৰ বাবে মামাৰ ঘৰলৈ আহিলে আৰু প্ৰথমবাৰ মামাৰ ঘৰত অহাৰ কাৰণে প্ৰথম অন্ন গ্ৰহণ কৰিব মামাৰ ঘৰত। সেই মামাই আজি প্ৰথম অন্নভাগ খুৱাব ভাগিনক, তাকে মামা ভাত কয়। আৰু দেখিছে নহয় আমাৰ হিৰ গা পা ধুৱাই মামীহঁতে মিলি গা পা ধুৱাই পৰা ৰেডি কৰি আছে। মানে প্ৰায় অন্নপ্ৰাশন যিদৰে হয় সেম অন্নপ্ৰাশনটো নিজৰ ঘৰত হ'ল, মানে বাইদেউৰ ঘৰত হ'ল। এতিয়া আমাৰ মামাহঁতৰ যিটো নিয়ম থাকে সেই নিয়মটো কৰি আছে মামীহঁতে মিলি পেলাই গা পা ধুৱাই তাক লৈ যোৱা হ'ব মন্দিৰলৈ। প্ৰথম আমাৰ ইয়াত যিহেতু আমগুৰিত কালী মন্দিৰ আছে, কালী মন্দিৰ ভাগত লৈ যোৱা হ'ব। তাৰ পৰা আশীৰ্বাদ আদি অনা হ'ব। আশীৰ্বাদ আনি তাক আকৌ যিটো আমাৰ প্ৰথম নিয়ম মামাৰ হাতেৰে ভাত খোৱা, মানে অন্ন গ্ৰহণ কৰিবহি আজি মামাৰ ঘৰত আহি প্ৰথমবাৰৰ বাবে। তাক এই অনুষ্ঠানৰ বাবে ৰেডি কৰোৱা হৈ আছে। এই ভাগে হ'ল আমাৰ আমগুৰি টাউনত থকা শ্ৰী শ্ৰী সৰ্বজনী কালী মন্দিৰ। 1931 চনতে স্থাপিত হোৱা এই মন্দিৰ ভাগ। এই মন্দিৰৰ ভিতৰ চোৱাত আমি আহিলো ভাগিনক লৈ। ভাগিনক পুৰা ৰেডি কৰা একদম সাজ পোছাক পিন্ধাই ধুনীয়াকে তাক লৈ আহিলো। মামীয়ে কোচত লৈ মাকে এই নীলা শাৰী পিন্ধি থকা গৰাকী মোৰ বাইদেউ, আৰু এই ভাগিন এতিয়া পূজা পাঠ কৰি আশীৰ্বাদ লৈ তাকো এই আমাৰ হিৰ পূজা পাঠ কৰি হ'ল ঘৰলৈ বুলি গৈ আছে। আৰু এই আমাৰ আমগুৰি টাউন দেই। আজি মঙলবাৰ, সাপ্তাহিক বন্ধ থাকে, তথাপিও ভাবিলো আপোনালোকক অকমান দেখাই দিওঁ এই ব্লগৰ মাধ্যমে আমাৰ আমগুৰি টাউনখন চাই লওক। এতিয়া আমি ঘৰলৈ গৈ আছো। ঘৰলৈ গৈ যিহেতু অতিথিসকল আহিবলৈ সময় হ'ল, দুপৰীয়াৰ বাবে নিমন্ত্ৰণ কৰা আছিলে। দুপৰীয়া যিহেতু এতিয়া 1 বাজি পাৰ হ'ল, এতিয়া অতিথিসকল আহিবলৈ হৈছে চাগে। আমি সোনকালে ঘৰলৈ গৈছোগে। এয়া ঘৰলৈ আহি পায়ে এই আমাৰ হিৰ এণ্ট্ৰি মাৰিছে ঘৰত। দেখিছে নহয় ই পুৰা মানে চাৰিওফালে চকু। এই ডাঙৰ মামাই এয়া ককাক এইফালে অতিথিসকলক আপ্যায়ন কৰিবলৈ যিহেতু দুপৰীয়া সাজৰ বাবে সকলোকে নিমন্ত্ৰণ কৰা আছিলে। এইফালে পুৰা ৰেডি হৈ আছে। খুৰীহঁতে পুৰা খানা বনোৱাত ব্যস্ত। এইফালে আলু ফ্ৰাই দেখিছে নহয় মিক্স ভেজৰ কাৰণে। এইটো মাংস মটন ৰেডি হৈ আছে পুৰা একদম গৰম গৰম। মই বোলো ৰেডি হ'ল নে? খুৰীয়ে কৈছে পুৰা হৈ গ'ল, এতিয়া দিব পৰা হৈ আছে। আৰু এইফালে বাদাম ফ্ৰাই হৈ আছে, যিহেতু মিক্স ভেজত দিয়া হ'ব। বাদাম ফ্ৰাই এইফালে এবাৰ চপ বনাবলৈ কাৰণে ৰঙালাও বেঙেনা চপ আৰু চব কাটি মেলি ৰেডি কৰিছে। এইফালে পনীৰ চব্জি ৰেডি হৈ গ'ল। অলপ অলপকে আপোনালোকক চব দেখাই দিছো কি আমাৰ আজি। এইফালে বুটৰ দালি, এইফালে আছে ফ্ৰাইড ৰাইচ আৰু চব ৰেডি কৰি থৈ দিয়া আছে। এইফালে মাছ আৰু এইফালে পায়স বনাই থোৱা আছে ঘৰত। এইটো মিক্স ভেজো ৰেডি হৈ গ'ল। আৰু এইফালে এতিয়া মেইন আমাৰ নিয়ম মামা ভাত। মামা ভাত মানে তো আপোনালোক ক'লোৱে মামাৰ ঘৰত প্ৰথম অন্ন আজি গ্ৰহণ কৰিব আমাৰ ভাগিনে। দাদাই খুৱাই দিব তাক প্ৰথম সাজ আজি আমাৰ মামাৰ ঘৰত। এইফালে দুই মামীয়ে মিলি পেলাই পুৰা ৰেডি সজাই পৰাই তুলিছে। এইফালে ফল আছে, চকলেট আছে। এইফালে চব যি বনালে আজি চব দিব। মাছ, মাংস, দালি, চব্জি, ভাজি চব দি পেলাই। সেইফালে পাণো আছে, নিয়মৰ কাৰণে দিব লাগে, পাণটো দিব লাগে। আৰু দুবৰিবন ধান আছে আশীৰ্বাদ কৰিবলৈ আমাৰ হিৰক। দাদা বহিলে তেতিয়া নিয়ম ষ্টাৰ্ট হ'ব। এইফালে মিঠাই দিয়া হৈছে আৰু এবাৰে চাকি তাকি জ্বলাই চব ৰেডি। এতিয়া আমি নিয়মলৈ যাওঁ। এয়া আমাৰ হিৰ আহি গ'ল মামাৰ কোচত, ডাঙৰ মামাৰ কোচত। ডাঙৰ মামাই গোটেই নিয়ম খিনি কৰাই দিব। চাই লওকচোন এটা এটাকে। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো চাব। আৰু আমাৰ হিৰক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদ স্বৰূপ কমেণ্টত আপোনালোকে হিৰৰ বাবে কিবা এটা কমেণ্ট কৰি থৈ যাব দেই। নাপাহৰিব কিন্তু কমেণ্টটো কৰাত আজি অন্তত কনজুচি নকৰিব। যিহেতু আমাৰ হিৰৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰাটো মানে গম পাম যে আপোনালোকে কমেণ্টত কিবা এটা তালে বুলি উদ্দেশ্য কৰি লিখি থৈ যাব বা এটা ইমোজি হ'লেও দি থৈ যাব, যাতে আমাৰ হিৰৰ সেইটো আশীৰ্বাদ স্বৰূপ বুলি মই ভাবিম। দেখিছে ন হিৰ কেনেকে চাই আছে। আপোনালোককো কৈছে দেই যে কমেণ্ট কৰিব বুলি মামাৰ আজি এই ব্লগটো। বোলো আপোনালোকে চাই থাকক ব্লগটো শেষলৈকে, কি হৈছে কি হোৱা নাই। নিয়মসমূহ চব এয়া নিয়মৰ এতিয়া মূল পৰ্বলে আহিছে। মামা এতিয়া চব মানে সেইটো খাব নোৱাৰে, অলপকে এনে নিয়মটো কৰি দিছে আৰু মুখত লগাই পেলাই। সেইটো সি খাবলৈ দেখিছে নহয় একদম সি চব খাব। সি ভাবিছে এইটো কি নে কি বুলি ধৰিব পৰা নাই। আচলতে সি ভাবিছে খুৱাব আৰু আচলতে তাক এতিয়া খুৱাব নোৱাৰে। এইটো জাষ্ট এটা নিয়ম এটা কৰি থোৱা হয়, যিহেতু পৰম্পৰা চলি আহিছে আগৰ পৰা। সেই পৰম্পৰা ৰক্ষা কৰি নিয়মসমূহ কৰা হয়। তেন্তে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আকৌ এবাৰ ক'লো ভাগিনটোলে বুলি আমাৰ কিবা এটা আপোনালোকে আশীৰ্বাদ স্বৰূপ কমেণ্ট কৰি থৈ যাব এই ব্লগটো। তেন্তে ভিডিঅ'টো শেষলৈকে চাওক আৰু মই ইমানতে মোৰ লেকচাৰ কমাও। আপোনালোকে চাওক ভিডিঅ'টো দেই। ধন্যবাদ।